মৰ্নিং গাইজ আৰু একবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভাস্কৰ ভাই ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে আগৰ ভিডিঅ'বোৰ বহুত মৰম দিছে, চ' অশেষ ধন্যবাদ আৰু আগলৈ এনেকৈ মৰম দিব। চ' আজি ভিডিঅ'ত ধামাকা বজাইছে, আজি যাম পিকনিক খাব গাইজ। চ' আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাব আৰু এণ্ডলৈ পূৰা মানে ফুল এনজয় কৰিম গাইজ। আপোনালোকে খালি মোৰ লগত থাকক আৰু মোৰ ভিডিঅ'টো পূৰা ফুল এনজয় মানি লওক গাইজ। চবতে গাইজ ৰখি থাকক। গাইজ ৰেডি, এতিয়া মই মানে পিকনিক যাব আহিছোঁ আৰু মোৰ ফ্ৰেণ্ড কাৰ্তিকৰ ঘৰ আহিছোঁ গাইজ। পূৰা এণ্ডত নহয় গাইজ, আমাৰ ৰখিব লগা আছে গাইজ। তেতিয়া বাৰু ৰখি আছোঁ এতিয়া গেলি গাড়ী আহিব নাই গাইজ। গাড়ী পূৰা যাম আৰু গাইজ। চাই থাকোঁ খালি এইটো কাৰ্তিক দেখছি না পূৰা কামত বিজি গাইজ। চাই থাকক আৰু আপোনালোকে। ফাইনেলি গাইজ আমি যাব পূৰা ৰেডি গাইজ। পানী শুকাই আহিছে গাইজ, পানী নাই গাইজ। আহি পাই লৈছোঁ, অলপ ভাগৰ লাগিছে, অলপ জিৰাই লৈছোঁ। ইহঁতক চাওক চব বিজি হৈছে গাইজ। অলপ জিৰাই চিৰাই লৈছোঁ আৰু গাইজ, বা চব বিজি গাইজ, কি ক'ব আৰু। চাওকচোন অলপ ৰখি থাকক, আমাৰ ভিডিঅ'টো শেষলৈ চাব আৰু গাইজ দেই। মানে যি অৱস্থা বেয়া গৈছে গাইজ, চাই থাকক খালি গাইজ। আমি ফাইনেলি আহি পালোঁ বগামাটি। চ' চাওকচোন গাড়ীৰ ভিৰ, মানে গেটত এণ্ট্ৰি কৰিব লাগিব ন। চ' সেইকাৰণে চব গাড়ী মানে ৰখি আছে। চ' আমি ৰখি দিলোঁ আৰু গাড়ী মানে এতিয়া যাই আছোঁ লাহে লাহে আৰু পাম আৰু গাইজ। আপোনালোকে খালি শেষলৈ ভিডিঅ' চাব আৰু ফুল এনজয় পাব গাইজ। কি ক'ব আৰু গাইজ, পূৰা মানে কি যাম, পূৰা চাই থাকক শেষলৈ ভিডিঅ'টো, পূৰা এনজয় পাব গাইজ। চাই থাকক আপোনালোকে খালি। আমি ভগৱানে পাই গ'লোঁ, কিন্তু আমাৰ ক'ত খাওঁ কি মানে ডিচাইড কৰিব পৰা নাই। সেইকাৰণে ভাবছোঁ গাইজ এই সামনে খাই দিম বুলি আছোঁ আৰু তাতে মানে ওচৰৰ জেগা তাতে কোন নাথাকিব গাইজ। চ' তাতে খাই দিম বুলি ভাবছোঁ আৰু আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব শেষলৈকে, পূৰা এনজয় পাব গাইজ। চাই থাকিব খালি গাইজ, পূৰা কামত ৰেডি। ব্লগ কিবা এটা কয় গাইজ, পূৰা কামত পূৰা মানুহে মানে কি ক'ম আৰু গাইজ, চব মানে বিজি হৈছে বৰ্তমান। এতিয়া চব কাম কৰি আছে, চব কাম কৰা শেষ হ'লে মানে আমি ফুৰিব যাম আৰু আপোনালোকক দেখি আছোঁ গাইজ। চাওক চব খালি মানুহে গাইজ, কি ক'ম গাইজ, খালি মানুহৰে ভৰ্তি গাইজ। আপোনালোকে আহিব পাৰে এদিন বগামাটি গাইজ, আহিব পূৰা এনজয় কৰিব গাইজ। আমি এনজয় কৰিছোঁ গাইজ, চাই থাকক। ফ'ল' মি, এতিয়া আমি ওপৰত যাম গাইজ। পূৰা যাই আছোঁ গাইজ। দেখছি না গাইজ, কি ক'ম গাইজ, তামাম মানুহ ওপৰত যাইছোঁ গাইজ। আপোনালোকে চাই থাকক, আমি যাই আছোঁ, পূৰা যাই আছোঁ গাইজ। পূৰা যাবি ন, পূৰা আপি আছে ন, চাবাই কথা বল গাইজ। পূৰা যাই আছোঁ আমি, ৰ'বক মানুহ চাক, পূৰা মানুহ গাইজ। পূৰা ভাল লাগিছে গাইজ, কি বঢ়িয়া চিনাৰী দেখাইছোঁ গাইজ। চাই লওক এটা আপোনালোক, কি বঢ়িয়া চিনাৰী দেখোন গাইজ, চাব না। ৰ'বক দেখি আছোঁ আপোনালোক, পূৰা চাই লওক গাইজ, কেনাই চিনাৰী, কেনাই গাইজ, চাই লওক ভিউটো কেনাই গাইজ, তামাম না গাইজ। আপোনালোকে আহিব চাব, দেখা পাব গাইজ। এই পাহাৰ গাইজ, কি ক'ব গাইজ, চাই লওক গাইজ। এনে পূৰা চাইছে ৰাহুল, কিবা এটা কৈ দিয়ে ৰাহুল, ছাবস্ক্ৰাইব কৰিব সকলোৱে। পূৰা চাউথ বিজি গাইছে, বিজি পূৰা বিজি গাইজ। পূৰা বিজি ইয়াতে গাইজ, পূৰা বিজি। চাক গাইজ চিনাৰীটো, ৰাহুল ফটো মাত দিছোন গাইজ। চাই লওক মানুহ গাইজ, চাই লওক আপোনালোকে হ'ব। আমি তাত আছোঁ, আমি তাৰ পৰা আহিছোঁ গাইজ। আহি পেলাই পূৰা ওপৰত আহিছোঁ, পূৰা ভাগাৰ গাইজ, কি ক'ব। চব চেলফিত লগত বিজি। কিবা এটা কৈ দিয়া, ছাবস্ক্ৰাইব কৰি দিলে হ'ল চেনেলটো, নতুন চেনেল, ছাপোৰ্ট কৰিব চবে আৰু ভালকৈ চাব। চাব গাইজ, পূৰা পিকনিকৰ ভ্লগ পূৰা দি আছোঁ গাইজ, চাব আৰু পূৰা এতিয়া ফটো উঠি পেলাই এতিয়া পূৰা যাই আছোঁ আৰু আগতকৈ আপোনালোককো দেখাই আছোঁ আৰু কি দেখাব আপোনালোকে এটা চাই দেখোঁ গাইজ। এই চাই লওক চিনাৰীটো গাইজ, চব মানে ফটো চব বিজি গাইজ। মই যাই আছোঁ এতিয়া, পূৰা চব বিজি গাইজ।
এই জঙ্গলত পৰা ক্ৰিকেট খেলে গাইস প্রবেশ নিষেধ আছে দি জঙ্গলত প্ৰৱেশ নিষেধ গাইস প্রবেশ নিষেধ বলে আছে গাইস আর যাব নরের পরে সো আর না যাও পুরা রেডি কিবা এটা কই দি গাইস এই কিবা এটা কই দিয়া ফটো উঠি আছে গাইস পুরা বেগে ফটো উঠা রেডি পুরা বিজি গাইস সব বিজি গাইস খালে সাইড ফলো মি প্লিজ পুরা বিজি পুরা গাইস রেডি আর সব গাইস আমার উপর সিনারে তো সব হয়ে গল সো এত ভাগা লাগছে মানে সো এতে বইল লাগ মোর কইছে লর গাইস আপনারা খালি জিমান বড় দেখে আছো আর সাইডে কো খালি সকলে ভিডিওটো পুরা এনজয় করা ভিডিও দেখা পাবো আর গাইস সাইডে কো খালি দেখাছো গাইস সব মানে বিজি গাইস কি ওভার সব বিজি দেখে না সিনারে তো গাইস এই যে বুদ্ধ মন্দির সাইলক ফেসবুকে আছে সাইলক গাইস মানুহ গাইস প্ৰায় দেখছি না গুৰেৰ মৰ্দে গাইস সাইলক মানুহ দেখছি না হানা নাচনৰ গাইস মানে পুৰা ৰ'দ কি ক'বা গাইস সেইকাৰণে দেখাইলো আৰু চালাক সাইলকে গুডতে পুৰা গাঁৱত গাইস এইটো সাইলক গাইস চিনাৰীটো পুৰা বিজি গাইস দেখি না গাইস মানে কি ক'ব আৰু সব মানে ফটো উঠাতে বিজি গাইস সব ফটো চটো উঠি আছে গাইস মই ভাবিলোঁ আপোনালোক ফটো উঠি মই ভিডিঅ'টো দেখাই দিওঁ সেইকাৰণে চাই লওক এইটো মই উঠিম বাৰু তাত আপোনালোকক দেখাম চাই ভাল গাইস এতিয়া ওপৰৰ পৰা আগৰ এটা পুৰা খাই আছে গাইস চাক কি খাইছে মাংস কি মাংস কথা খাই ন ফাইনেলি গাইছে এতিয়া ভাত আহি গ'ল এতিয়া ভাত খাওঁ আৰু এই ব্ৰইলাৰ মাংস আৰু পঠা মাংস গাইছে এতিয়া মানে পুৰা ভাতকেইটা খাই লওঁ খাই পেলাই আপোনালোকক দেখাই আছোঁ আৰু এটা ভিউ আপোনালোকে হ'লে চাই থাকক পুৰা এতিয়া খাইটো লওঁ লাগে ন গাইছ গাইছ এতিয়া ভাত চাত খোৱা হ'ল চ' মই ভাবিলোঁ অলপ কি মানে বহুত ভাল লাগিছিল চ' গাড়ীৰ ভিতৰতে বহি দিছোঁ গাইছ মানে পুৰা ভাল লাগিছিল গাইছ সেইকাৰণে অলপ পুৰা জিৰাই লৈছোঁ আৰু গাড়ীৰ ভিতৰতে বহি আছোঁ লৈ লৈছোঁ গাইছ মানে কি ক'ম আৰু তামাম বহি গৈছে গাইছ এই তাৰ পৰা সেই পাৰৰ পৰা তাতে শিকি আপং কৰি থাকোঁতে গাইছ মানে ভৰি দেখি গৈছে চ' সেইকাৰণে অলপ গাড়ীত বহি লওঁ আৰু আপোনালোকক আৰু এটা ভিডিঅ' দেখাইছোঁ চ' তাৰপিছত আজি বেটি খতম অলপ বহি লৈছোঁ আৰু চাক পুৰা চিনাৰী চাই লওক উপভোগ কৰক মই অলপ চাইছোঁ গাইছ পুৰা চাক ভজন গাইছ পুৰা কৰিটো বেয়া গ'ল নেকি চাক চাক পুৰা ভূটানৰ পাহাৰ আৰু মই পুৰা আপোনালোকৰ কাৰণে পুৰা আহিছোঁ গাইছ চাকৰ পৰা মানুহে গাইছ এনে যাই আছে মই নাজানো নেকি আৰু গাইছ গাইজ দেখছি না আপি দেখছি না এহঁতক দেখছি না বাপা উৎপাত দেখছি সৰু চুলো পাত্তা নাপায় গাইজ চাকচোন চাক আপি এতিয়া দেখা পাই পেলাই গাইজ সিহঁতৰ উৎপাত কি ক'ব আৰু সৰু বগামাটিত গৈছোঁ তো বগৰীটো খাব যাবই লাগিল গাইজ বলক বগৰীকেইটা খাই আহোঁ আপোনালোককো দেখা বগৰী কি ছিঙি পেলাই গাইজ বগৰীকেইটা খাওঁ আৰু আপোনালোকক গেলে দুটামান লৈছোঁ আৰু আপোনালোকে খাব পাৰে গাইজ এই চাকি পুৰা ছিঙি আছে ময়ো ছিঙিছোঁ দুই এটা আপোনালোকেও খাব পুৰা কেঁচা হৈছে গাইজ চাক পানীৰ পৰা গাইজ ভূটানৰ এইটো পাৰেও পিকনিক খাব পাৰি আৰু হয়তো বনাব পাৰি আপোনালোকৰ যিটো ইচ্ছা সেইটো ভালে পাৰি আৰু বেগে চাক চিনাৰীটো কি ধুনীয়া ন গাইজ আপোনালোকে কিন্তু গাইছ পুৰা কিবা এটা বেলেগ লাগিছে গাইছ তামাম ভাল লাগিছে গাইছ কি কম পুৰা মানে পানীৰ মাজত বহি পেলাই মজাটো বেলেগ ন গাইছ বেকগ্ৰাউণ্ড কিজানি হাল্লা চাউণ্ডটো আহিছে গাইছ ন কি ক'ব আৰু উপায় নাই গাইছ চাই ৰাখোঁ ভিডিঅ'টো
ঘৰাই পেলাই এতিয়া পূৰা গধূলি হৈ গৈছে চ' সেইকাৰণে আপোনালোকক ডেন্স কৰা ক্লিকটো দেখুৱা নহ'ল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব থৈ দিব বাই বাই গাইছ শুভৰাত্ৰি আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম চ' আপোনালোক মানে ডেন্সৰ ভিডিঅ'টো দেখুৱা নহ'লে গাইছ বেয়া চাই নাপাব বাই